তহঁতৰ দিমাগ এটুত মাথাটোত তহঁতৰ এতিয়া আছে নে নাই এটুকুৰা হীৰাৰ টুকুৰা যিটো নেকি আমাৰ অসমৰ সম্পদ হেতু কাৰণে মানুহে জান দি দিছে ব্ৰহ্মপুত্ৰত গৈ জপিয়াই দিছে কিমানে নিজক নিজে হত্যা কৰি পেলাইছে তহঁতে ভাবিছ হাৰি যাবি ভাবিছ কি আমি অসমৰ জনগণ আমি অকমান চিঞৰিম অলপ দিনৰ পিছত আৰু পাহৰি যাম এতিয়া পূজা চাব মানুহে হাল্লা হুল্লা কৰিব ফুটি কৰিব পাহৰি যাব অলপ দিনৰ পিছত নহয় গম পাইছ নাই দাঁত মোৰ কামুৰ খাই আহে দাঁত মোৰ কেলে কামুৰ খাই জাননে না শান্তিয়ে থাকিব পাৰিছো না খাব পাৰিছো সেই দিন ধৰিবৰ পৰা আমাৰ হীৰাৰ আমঠুক যেতিয়া লৈ গলি নহয় সেই দিন ধৰিবৰ পৰা এগৰাকী মাতৃয়ে মোৰ দৰে শ শ জনগণে শান্তিয়ে থাকিব পৰা নাই হয় প্ৰত্যেকজনে এনেকুৱা মনৰ ভাৱ প্ৰকাশ কৰিব মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ড নমস্কাৰ সঁচাকৈ জুবিন দাক ছিংগাপুৰলৈ হত্যা কৰা হৈছিল নেকি এই প্ৰশ্নখন সকলো ৰাইজৰজাসকলে আগৰ পৰাই সুধি আছে আৰু আগৰ পৰাই সন্দেহ এটা হৈ আছে যে চেমকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সঁচাকৈ জুবিন দাক হত্যা কৰিছিল ঠিক তেনেদৰে আমাৰ মুখেৰে প্ৰথমবাৰ বাবে মুখ্যমন্ত্ৰীয়ে ক'লে যে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ দিলে যে এইটো হত্যাকাণ্ড কাহিনী ঠিক তেনেদৰে বহু মানুহে এতিয়া নিউজত কৈ আছে যে কমেণ্টত কৈ আছে এই প্ৰশ্নটো আমাৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ ক'ব পাৰিলে তেতিয়াহ'লে আগৰ পৰাই কিয় চাইলেণ্ট আছিলে না ছিংগাপুৰৰ পৰা আমাৰ পষ্টমৰ্টম ৰিপৰ্টটো আহিলে আৰু আমাৰ চিএমে হঠাৎকৈ কৈ দিলে যে এইটো হত্যাকাণ্ড আছিল চাব আপোনালোকে নিউজটো চাই কি কথা কমেণ্ট কৰি জনাব আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই আছা কমেণ্ট কৰি জনাব প্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ জুবিন দাৰ ন্যায়ৰ বাবে জাষ্টিছ লিখি দিব অতি সোনকালে ন্যায়ৰ বাবে আমি প্ৰতিষ্ঠা কৰিম বা অসম চৰকাৰে প্ৰতিষ্ঠা কৰিব আৰু চেষ্টা কৰিব যে আমি আজিৰ দিনলৈ কেনেকৈ ন্যায়ৰ বাবে চিঞৰি আছোঁ তেনেদৰে আমি সকলো দিনতে আমি উপেক্ষা বা এনেকুৱা চেষ্টা কৰি আছোঁ যে জুবিনৰ ন্যায়টো অতি সোনকালে পাওক এনেকুৱা আমি প্ৰচেষ্টা কৰি আছোঁ যদি অসম চৰকাৰে এইটো কাম নকৰে আমি ৰাইজৰজাসকলে ওলাই মানে এটা কাম কৰিব লাগিব যে আমি জাষ্টিছৰ বাবে চিঞৰি থাকিব লাগিব তেনেহ'লে আমি অতি সোনকালে আমি জুবিনদাৰ ন্যায়টো পোৱা আশা আছে ঠিক তেনেদৰে ডিচেম্বৰ মাহত 8 তাৰিখে এটা ঘোষণা কৰিব আমাৰ চিএমে নিজৰ মুখেৰে কৈ দিলে আপোনালোকে চাই ল'ব কি কৰিব লাগিব আৰু চেমকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক কেতিয়া ফাঁচি দিব বা কেতিয়া কিবা এটা শাস্তি দিব এইটোৰ কথা ক'লে আমাৰ চিএমে আপোনালোকে চাই লোৱা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি লোৱা যদি চেনেল নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'বা আৰু ডিচেম্বৰ মাহৰ 8 তাৰিখে আলোচনা কৰা এটা কথা ক'লে আমাৰ চিএম ছাৰে ঠিক তেনেদৰে আপোনালোকে অপেক্ষা কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'বা কি যে ক'লে আমাৰ মুখ্যমন্ত্ৰীয়ে আপোনালোকে চাই ল'ব 17 তাৰিখে কোৱা কথা আছিল কিন্তু 8 তাৰিখে কৰি দিলে আমাৰ চিএম ছাৰে চাই লোৱা আগতে ঐ গাঁতৰ কেঁকুৰাহঁত গাঁতৰ পৰা ওলাই পেলাই আকৌ নতুন স্ক্ৰিপ্ট লিখা আৰম্ভ কৰিলেই নেকি আকৌ অসমবাসীক এবাৰ ধূলি মাৰিবলৈ আৰে এইটোত অলপ মাল ভৰাই ল জোনমণি ৰাভাৰ দৰে এগৰাকীয়ে নাপালে বুলি ন্যায় বা আন কোনোবাই নাপালে বুলি বা আমাৰ দৰে সাধাৰণ মানুহে ন্যায় নাপালেও সেইটো মানি ল'ব পাৰি এবাৰ কাক নি তহঁতে নাইকিয়া কৰিলি জানন নাই তহঁতৰ দিমাগ এটুত মাথাটোত তহঁতৰ এতিয়া আছে নে নাই এটুকুৰা হীৰাৰ টুকুৰা যিটো নেকি আমাৰ অসমৰ সম্পদ হেতু কাৰণে মানুহে জান দি দিছে ব্ৰহ্মপুত্ৰত গৈ জপিয়াই দিছে কিমানে নিজক নিজে হত্যা কৰি পেলাইছে তহঁতে ভাবিছ হাৰি যাবি ভাবিছ কি আমি অসমৰ জনগণ আমি অকমান চিঞৰিম অলপ দিনৰ পিছত আৰু পাহৰি যাম এতিয়া পূজা চাব মানুহে হাল্লা হুল্লা কৰিব ফুটি কৰিব পাহৰি যাব অলপ দিনৰ পিছত নহয় গম পাইছ নাই দাঁত মোৰ কামুৰ খাই আহে দাঁত মোৰ কেলে কামুৰ খাই জাননে না শান্তিয়ে থাকিব পাৰিছো না খাব পাৰিছো সেই দিন ধৰিবৰ পৰা আমাৰ হীৰাৰ আমঠুক যেতিয়া লৈ গলি নহয় সেই দিন ধৰিবৰ পৰা এগৰাকী মাতৃয়ে মোৰ দৰে শ শ
জনগণে শান্তিয়ে থাকিব পৰা নাই হয় প্ৰত্যেকজনে এনেকুৱা মনৰ ভাৱ প্ৰকাশ কৰিব নিবিচাৰে কিন্তু তেওঁলোক নিবিচাৰিলে কি হ'ল মনৰ ভিতৰতটো খুন্দিয়াই আছে থাকিব পৰা নাই প্ৰত্যেকে এনেকুৱা ভিডিঅ' বনাই পেলাই মনৰ ভাৱটো প্ৰকাশ কৰি নিদিয়ে হল বুলি হেতু বুলি নাভাবিবি গাতৰ কেকুৰা গম পাইছ নাই তহঁতক এবাৰ যদি কেনেবাকে সুৰুঙাজি ওলাই যাও নহয় এই মোৰ দৰে এগৰাকী মাতৃয়ে কসম খাই কৈছো মোৰ দৰে মাতৃ যদি 1000 জনী নালাগে 100 জনীয়ে তহঁতক শেষ কৰি দিব পাৰিম গম পাইছ নাই নাৰী অনন্যা বুলি যে কথাটো কয় মই মাতৃ মোৰ দৰে বহুত হাজাৰ মাতৃ আছে এই মাতৃ শপত তহঁতৰ নিচিনা কেকুৰাক মাৰিবলৈ আমাৰ দৰে মোৰ নিচিনা মই কৈছো না মোৰ দৰে নালাগে 100 জনী গম পাইছ বহুত কষ্ট দিছ মনতো এই হেন এটা পূজাত দাদাৰ অবিহনে প্ৰথম পূজাটো কষ্ট হৈছে কালি অনিচ্ছা সত্ত্বেও লৰা ছোৱালীৰ কাৰণে ওলাই গৈছিল অকনমান বুকুখনত বিষ অনুভৱ কৰিছো পূজাস্থলীত সোমাই দাদাৰ শ্ৰদ্ধাঞ্জলি শব্দটো যেতিয়া দেখিছো ফটোখনত নোৱাৰিছো গম পাইছ মাক সেৱা কৰাৰ আগত দাদাক প্ৰণাম কৰি লৈছো ন্যায় খুজিছো তহঁতৰ নিচিনা যোদ্ধা মূৰ্খৰ কাৰণে শাস্তিৰ প্ৰাৰ্থনা কৰি আহিছো এগৰাকী মাতৃয়ে ভিক্ষা খুজি আহিছো গম পাইছ থাকিব পৰা নাই আজিলৈকে এনেকুৱা ধৰণৰ ভিডিঅ' আগত বনাই পোৱা নাই 1000 জন মৰি গৈছে কিন্তু এইজন বেলেগ এইজনক তহঁতে চিনি নাপালি পৰঞ্চ আমিও চাগে চিনি নাপালো এতিয়া চিনি পাইছো ভগৱান বুলি কিন্তু কি কম বহুত ডাঙৰ কাম কৰিলি পস্তাবি মানে পস্তাবলৈ নাই তহঁতে ভুল বুজি আছ যদি বুজিছ ঘৰত বহি বহি নিউজ চাই এইবোৰ পাহৰিব নো এটো হ'বই নোৱাৰে দেশবাসীয়ে তহঁতক কেতিয়াও সোনকালে নেৰে তহঁতে শাস্তি পাব লাগিবই মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰত্যেকটো ভিডিঅ'ত প্ৰত্যেকটো আহ্বান প্ৰত্যেকটো কথাৰ আহ্বান বহুত সন্মান কৰো বহুত ভাল পাওঁ আপুনি ন্যায় দিব লাগিবই আপুনি আমাৰ দাদাৰ পিছৰ ৰজাজন আপুনি আমি বনাই থৈছো আপোনাক অন্তৰ পৰা সকলোৱে ভাল পাওঁ বিশ্বাস আছে আপুনি ন্যায় দিবই দিব মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ একটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো যাতে আমি অনুমোদনটো সোনকালে পাব পাৰো গতিকে মই ভাবো যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHA লৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম আমি অসম চৰকাৰ এটকাও দিয়া নাই না অসম চৰকাৰ আপোনালোকে RTI মাৰিব পাৰে অসম চৰকাৰ একো নাই মইতো নাজানো কিন্তু মই জানো যে অসম চৰকাৰৰ কোনো বৰঙনি নাই আৰু দুই এজন সাংবাদিক গৈছিল কিন্তু সাংবাদিক গৈছিলে আৰু বেংককতো গৈছিলে সাংবাদিক আমি কোনো যোৱা নাই 25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ একটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো যাতে আমি অনুমোদনটো সোনকালে পাব পাৰো গতিকে মই ভাবো যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHA লৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7
আমি চাৰ্জশ্বিট দি দিম আমি অসম চৰকাৰ এটকাও দিয়া নাই না 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 অসম চৰকাৰ আপোনালোকে RTI মাৰিব পাৰে অসম চৰকাৰ একো নাই মইতো নাজানো কিন্তু মই জানো যে অসম চৰকাৰৰ কোনো বৰঙনি নাই আৰু দুই এজন সাংবাদিক গৈছিল কিন্তু দুই এজন সাংবাদিক গৈছিলে আৰু বেংককতো গৈছিলে সাংবাদিক আমি কোনো যোৱা নাই 25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছোঁ যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHA লৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম ওকে ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে দেখিলা এতিয়া কৈ যোৱা চিষ্টাৰ কোৱা কথাখন ৰাইট হয়নে বাৰু আমাৰ দিব চাগে দিবই আৰু দিবই লাগিব আমাৰ মুখ্যমন্ত্ৰীয়ে বিজেপি চৰকাৰে বা কামটো কৰিবই আমি আশা ৰাখিলোঁ যে যেনেকৈ চেমকানু হত্যগৰাকীক গ্ৰেফতাৰ কৰিছে তেনেকৈ ন্যায় দিব লাগিব আমাৰ মামাই ঠিক আছে মানে অলপ সোনকালে হ'ব লাগিব কিন্তু জেলৰ ভিতৰত থৈ দিলে এইটো ন্যায় নহ'ব দেই কিবা এটা শাস্তি লাগিব তেতিয়াহ'লে ন্যায় বুলি কোৱা হয় জেলৰ ভিতৰত ভৰাই থ'লে এইটো ন্যায় বুলি নোকোৱা নহয় ঠিক আছে নেক্সট আপডেট লগ পাম যদি নতুনবাৰ আহিছে ছাবস্ক্ৰাইব